হেল্ল' গাইজ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক কুশলে আছে। আজি মোৰ এজন মামাৰ বিয়া আছে, বৰ বিয়া, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিয়াৰ ঘৰ ৰাতিপুৱাৰ পৰিৱেশ। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছে আৰু অলপ পিছতেই আমি পানী তুলিবলৈ যাম দৰাক গা ধুৱাবলৈ। আপোনালোকক দেখুৱাম এয়া বিয়া ঘৰৰ। দেখিছেনে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। সপোনতে আহি ধৰিবা সাৱতি মৰমে চুমাকি নিবিড় নিৰলে তুমি কানে কানে আহি নিশাহত দিবা ধাৰি মৰমে উপচিবা কাষতে থাকি কোলা মেঘে আৱৰিব আকাশৰ জোনালী সপোন হ'ব সোণালী মৰমৰ দলি চাপাৰী দুটি মনে কেতি কৰি মৰম বাঢ়ে তোমাৰ হেঁপাহত চেনেহ জাগে বুকুৰ ভিতৰত মৰম বাঢ়ে তোমাৰ হেঁপাহত চেনেহ জাগে বুকুৰ ভিতৰত কোমল কোমল ভাষা বুজাব নোৱাৰা পাগল পাগল কৰি এৰি থৈ নাযাবা কোমল কোমল ভাষা বুজাব নোৱাৰা পাগল পাগল কৰি এৰি থৈ নাযাবা সেইটাই মই উঠাব নোৱাৰিম আৰু দেই কৰিবলৈ পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে লা 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 দুচে তিনি চেপকৈ ভাগে ঐ তোৰ দৰে নাচনীক দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঐ ঢোলৰে চাপৰা
কিমান যে ফূৰ্তি কৰিছোঁ আমি। আৰু এতিয়া আমি আহি দৰা ঘৰ পালোহি। এয়া দেখিছে আপোনালোকে কিমান যে আনন্দ উল্লাস। এয়া মোৰ মামী আইতা অৰ্থাৎ দৰাৰ মাক। মামাই পুৰা দূৰ বজাইছে, আজই নৰিবা। এয়া দৰাক কিছুমান নীতি নিয়ম কৰিছে। সেইফালে হেৰি গা চাবলৈ পিছে পিছে ৰ'বা সেইটো চোৱা সেইটো থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি উলমি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা